হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব। গতিকে এনজয় কৰক। লাইন নাই গাইছ, দমকল মাৰি মাৰি পানী ভৰাব লাগিব, উপায় নাই আৰু। আজি মানে ভাবিছোঁ আমাৰ যিখন বাগিচা আছে, বাগিচাখনত অলপ পানী দি দিওঁ। মানে ফুল চুল কিবা কিবি আছে আৰু দেউতাই খেতিও কৰিছে অলপ অলপ বাৰু। সেইখিনিত ভাবিছোঁ অলপ মানে পানী মাৰি দিওঁ আৰু আজি লাইনটোও নাই যিহেতুকে, তো দমকল মাৰি পানী ভৰাই আনিলোঁ বাল্টিনত। এতিয়া মই পানী দিওঁ গাইছ, ভিডিঅ'টো এনজয় কৰক, অলপো স্কিপ নকৰাকৈ। গাইছ, এইডাল আমাৰ অমিতা, ধুনীয়াৰ অমিতা লাগছি। এবাৰ কোনোবাক লাগিলে মোক প্লিজ কমেণ্ট কৰি দিব, দি আহিম মই ঘৰত যাই কিনে। মই এতিয়া গা ধুওঁ, আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকক। গা পা ধুই কিনে মই বঢ়িয়াকৈ ওলাই যাম ঘাঁহ কাটিবলৈ। আজি আমাৰ গৰুকেইটাৰ কাৰণে ঘাঁহ কাটিব লাগিব আজিও, গতিকে মই গাটো ধুই লওঁ ফাৰ্ষ্ট। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। গা পা ধুই মই পূৰা ৰেডি হৈ গ'লোঁ আমাৰ গৰুকেইটাৰ কাৰণে ঘাঁহ কাটিব যাব। তো চাই থাকক ভিডিঅ'টো। একদম চুলিৰ অৱস্থা বেয়া গাইছ, শুকায়ে নাই মানে চুলি কচা আপুনি গা ধুলোঁ, তো তেল চেল খোৱা নাই, সেইকাৰণে ইগন'ৰ মাৰিব এইটো আৰু। এতিয়া মই ঘাঁহ কাটিব যাওঁ গাইছ, ৰেডি। এমাহা বনৰীয়া ফুল গাইছ, কিন্তু ভাল লাগে ফুলখিনি। এই ফুলটো ঘাঁহ কাটিবৰ কাৰণেতো সামগ্ৰীখিনি আনিলোঁ মই, কিন্তু মোৰ প্ৰটিনটো, মোৰ যিটো এনাৰ্জি শক্তি লাগিব, সেইটো এতিয়া মই আনি আছোঁ। চাই থাকক, এয়া আহি গ'ল মোৰ হাতত। এতিয়া মই এইটো খাই দিওঁ, খোৱাৰ লগে লগে মোৰ গাত পূৰা শক্তি আহি যাব গাইছ, ফুল এনাৰ্জি আহি যাব, ফুল পাৱাৰ। তো এতিয়া কাম ষ্টাৰ্ট হৈ গ'ল, চাই থাকক ভিডিঅ'টো। বন্ধুসকল এটা কথা কওঁ, এই যে বেহাৰ মেখা যে আমাৰ যে মানে বাগেৰি বাগেৰি কৰি আছে, বেহাৰ মেখা কিহৰ কাৰণে গম পাইছে না নাই? এতিয়া আপি মাখানে ৰিল বনাবা আহে গাইছ, ৰিল বনাবা এই অৱস্থা নহয় কৰি থৈ গেছি। চটকি ফিনকিখিনি ৰিল বনাই সিহঁতে। कौन है ये लोग? कहां से आते हैं? এয়া গাইছ, মই খেতি পথাৰ আহি পালোঁ। আমাৰ পথাৰত এতিয়া মই বঢ়িয়াকৈ ঘাঁহখিনি কাটি লওঁ। ঘাঁহখিনি কাটি কিনে আমাৰ গৰুকেইটাক গিলি লৈ যাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ। আৰু লগতে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰটো প্লিজ কৰি দিব। ঘাঁহ কাটি হৈ গ'ল গাইছ মোৰ এতিয়া। মই এতিয়া ঘৰলৈ যাওঁ। এয়া আমাৰ লাও খেতি, কালিতো ফুলকবি দেখালোঁ, এমাহা আমাৰ লাওৰো খেতি কৰিছে। সূৰ্যটো ডুববয়ে গাইছে আৰু এতিয়া ঘৰলৈকে যাওঁ মংগল আৰু সোনকালে। ভাবলোঁ দুটা ফুলকবিয়ে উঠাই লৈ যাওঁ আজি ঘৰত খাৱাকৈ, এই বুলি দুটা উঠালোঁ। ফুল থকা চাই ডাঙৰ।